নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। ভিডিঅ'টো শেষলৈ চাব। আজি মই এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ। জীৱনৰ প্ৰত্যাহ্বান। আমি সকলোৱে জীৱনৰ প্ৰত্যাহ্বান সন্মুখীন হওঁ, সংঘাতৰ সন্মুখীন হওঁ বা প্ৰতিটো খোজতে আমাৰ বিপদৰ সন্মুখীন হওঁ। এনেকুৱা বিষয়ে অকণমান আলোচনা কৰিম। জীৱনত আমাৰ যিমানেই সংঘাত আহে বা দুখ কষ্ট আহে, আমাৰ সেই প্ৰত্যাহ্বানৰ আমি যিমানে সন্মুখীন হৈ যাওঁ, প্ৰতিটো প্ৰত্যাহ্বানক আমি যদি আশীৰ্বাদ হিচাপে লওঁ, তেতিয়া আমি জীৱনত সফলতা লাভ কৰিব পাৰোঁ। একচুৱেলি কি হয়, আমাৰ জীৱনত এই যে সংঘাতবিলাক আহে, আমাৰ আত্মবিশ্বাস, ধৈৰ্য এইবিলাকৰ পৰীক্ষা কৰে। প্ৰত্যাহ্বান হ'ল আমাৰ জীৱনৰ অপৰিহাৰ্য অংগ। প্ৰতিটো খোজত, প্ৰতিটো কামতে আমাৰ প্ৰত্যাহ্বান থাকিবয়ে। এতিয়া কথা হ'ল, প্ৰত্যাহ্বানটো আমি কেনেকৈ অতিক্ৰম কৰিব পাৰোঁ। আৰু প্ৰত্যাহ্বান নাথাকিলে আমি সফল হ'বও নোৱাৰোঁ। আমি কিবা এটা কাম কৰিবলৈ হ'লে আমি আগতীয়াকৈ আমি ক'ব নোৱাৰোঁ যে এই কামটোত মই এনেকৈ কৰিম, এনেকৈ কৰিলে সফল হ'ম। কিছুমান কামত নিজৰ পৰিকল্পনা মতে সফল হোৱা যায় যদিও বেছি কামত আমাৰ প্ৰত্যাহ্বান থাকেয়ে। গতিকে আমি যদি পাহাৰখন বগাব যাওঁ, তলৰ পৰাই ভাবি থাকোঁ যে পাহাৰখন এনেকৈ বগাই যাম, তেতিয়া আমি কেতিয়াও ওপৰত উঠিব নোৱাৰোঁ। কাৰণ আমি যেতিয়া প্ৰতিটো খোজত আমি নতুন প্ৰত্যাহ্বান পাই থাকিম, নতুন কিবা এটা সমস্যাই আমাক দেখা দিব, তেতিয়া সেই সময়ৰ সাপেক্ষেহে আমি নিৰ্ধাৰণ কৰিব পাৰিম যে এইটো সমস্যা আমি কেনেকৈ সমাধান কৰিব পাৰোঁ, এইটো ষ্টেপ আমি কেনেকৈ আগুৱাই যাব পাৰোঁ। কেতিয়াবা আমাৰ জীৱনতো এনেকুৱা হৈ যায় যে অকস্মাত কিছুমান সমস্যা আহে, সংঘাত আহে, তেতিয়া আমি সিদ্ধান্তটো সেই সময়তে ল'ব লগা হয়। নতুন কৌশলেৰে আমি যেনেকৈ পৰ্বতখন আগবাঢ়ি যাই থাকিব পাৰোঁ। এটা খোজ দিয়াৰ লগে লগে যে যিটো আমি বুদ্ধিৰে আমি আগৰ খোজটোলৈ আগুৱাই গ'লোঁ, তাৰে পিছত যদি কিবা সমস্যা হয়, সেইটোৱে কৌশলে যে খাটিব এনেকুৱা নহয়। আমি তেতিয়া নিজৰ কৌশলটো চেঞ্জ কৰিব লগা হ'ব পাৰে। সেইকাৰণে কৈছোঁ, নতুন কৌশলো আমি কেতিয়াবা নিৰ্ণয় কৰিব লগা হয়। নিজৰ সুবিধা আমি নিজে কৰি ল'ব লাগিব। গতিকে এইটো সময় সাপেক্ষে নিজৰ সুবিধা মতে আমি কামবিলাক কৰি ল'ব লাগে কেতিয়াবা। আৰু এই যে পৰ্বত বগোৱা কথাটো ক'লোঁ, ফাৰ্ষ্ট টাইম যোনে পৰ্বতখন বগায়, তেওঁৰ ক্ষেত্ৰত সদায় সেইটোৱে হয়। কাৰণ এখন পৰ্বত বগোৱা ইমান সহজ নহয়। তেওঁ বহুতবাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়, আৰু সেই প্ৰত্যাহ্বান নেওচি যেতিয়া যাই থাকে, তেতিয়াহে তেওঁ সফল হয়। টম ৱাটছনে কৈছিল, আপুনি যদি সফল হ'ব বিচাৰে, তেতিয়াহ'লে আপুনি বিফলৰ হাৰ দুগুণ বৃদ্ধি কৰক। যেতিয়া আমি বিফলৰ সন্মুখীন হৈ থাকিম, তেতিয়া আমি নিৰাশা বা হতাশা হ'ব নালাগে। ধৈৰ্য সহকাৰে নিজৰ ওপৰত আত্মবিশ্বাস ৰাখি আমি আগবাঢ়িব লাগে, প্ৰত্যাহ্বানটোৰ সন্মুখীন হ'ব লাগে। কেনেকৈ আমাৰ এই বিপদমুক্ত আমি হ'ব পাৰোঁ, আমাৰ দুখবোৰ আমি কেনেকৈ গুচাব পাৰোঁ, তাৰে পৰিকল্পনা কৰিব লাগে। কিছুমান ক্ষেত্ৰত উচ্চ শিক্ষায়ো প্ৰত্যাহ্বান দূৰ কৰে। আৰু ইতিবাচক মনৰ ভাৱ যদি আমাৰ জাগি উঠে, তেতিয়া কি হয়, ইতিবাচক মনৰ ভাৱে আমাক প্ৰত্যাহ্বানৰ লগত যুঁজিবলৈ শক্তি দিয়ে। সেই শক্তিৰে আমি বিফলতা যিমানে নাবাৰক কিয়, আমাক বিফলতাই কেতিয়াও পিছুৱাই ৰাখিব নোৱাৰে। তিক্ততা, হতাশা এইবোৰ মনলৈ নাহে।
যদিহে আপোনাৰ নিজৰ ওপৰত আত্মবিশ্বাস আছে আৰু ইতিবাচক চিন্তাধাৰাৰে আপুনি কামটো কৰিব বিচাৰে। আমাৰ লক্ষ্য সদায় স্থিৰ হ'ব লাগে। আমাৰ যিটো লক্ষ্য সেইটো সদায় স্থিৰ হৈ থাকিলে আৰু আমাৰ ইচ্ছা শক্তি যদি প্ৰবল হয় তেতিয়াও আমি কামত আগবাঢ়িব পাৰোঁ। মানুহৰ জীৱনত বিভিন্ন দিশৰ পৰা বিভিন্ন কাৰণত সংঘাত আহিবই, বিষাদ আহিবই। সেইটো কেতিয়াও আপুনি নিৰাশা বা হতাশাত ভুগি নাথাকিব। সেইটো বিষয় জীৱনত যেতিয়া দুখ, অশান্তি, হতাশা এইবিলাক আহে, কিবা সংঘাত আহি যায়, তেতিয়া যদি আপুনি মনোবল আপুনি বৃদ্ধি নকৰি যদি আপুনি ভাঙি পৰে, নিজকে মানসিকভাৱে যদি আপুনি ভাঙি পৰে, তেতিয়া আপুনি কেতিয়াও সফল হ'ব নোৱাৰে। গতিকে আপুনি সফল হ'বলৈ হ'লে মনোবল বৃদ্ধি কৰি আপুনি আত্মবিশ্বাস লগত লৈ আপুনি সেই প্ৰত্যাহ্বানৰ লগত যুদ্ধ কৰিব লাগিবই। আৰু যেতিয়া আপুনি যুদ্ধ কৰিব, আপুনি যদি ধৈৰ্য ৰাখি আপুনি যুদ্ধ কৰি থাকে, তেতিয়া আপুনি সফল হোৱাটো নিশ্চিন্ত। যেতিয়া আপুনি সফল হ'ব তেতিয়াহে আপুনি সুখবিলাক উপভোগ কৰিব পাৰিব। সুখ উপভোগ কৰিবলৈ এইখিনি আমি কৰিবই লাগিব। মই আগতেই ক'লোঁ, প্ৰত্যাহ্বান হৈছে জীৱনৰ অপৰিহাৰ্য অংগ। সি থাকিবই, প্ৰতিটো খোজতে থাকিব, কাৰণ যিয়ে নহওক। গতিকে আমি তাৰ লগত যুঁজি আগুৱাই যোৱাটোৱে হ'ব লাগিব আমাৰ লক্ষ্য। গতিকে আজিলৈ আহিছোঁ, এইখিনিয়ে আছিল। ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি দিব। ধন্যবাদ।